কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু আশা কৰো আপোনালোকে ভালে কুশলে আছে ভালে কুশলে থাকিব বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছো ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰো আজিৰ প্ৰশ্ন নং 1 হৈছে অসমৰ হৰ্থেবাৰী কিহৰ বাবে প্ৰসিদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল কাঁহ পিতলৰ সামগ্ৰীৰ বাবে প্ৰসিদ্ধ আজিৰ প্ৰশ্ন নং 2 হৈছে অসমৰ হিপিনিয়ে তাঁতশালত সপোন ৰচে কথাষাৰ কোনে কৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহামানৱ মহাত্মা গান্ধীয়ে আজিৰ প্ৰশ্ন নং 3 হৈছে অসমীয়া মহিলাৰ গৌৰৱময় পোছাক কোনটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে মুগাৰ কাপোৰ আজিৰ প্ৰশ্ন নং 4 হৈছে অসমৰ শুৱালকুছি কিহৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাট আৰু মুগাৰ বস্ত্ৰ শিল্পৰ বাবে বিখ্যাত আজিৰ প্ৰশ্ন নং 5 হৈছে ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে কথাগীতা আজিৰ প্ৰশ্ন নং 6 হৈছে অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ইংৰাজী নাটক কোনখন ইয়াৰ উত্তৰ হৈছে উইলিয়াম শেক্সপিয়াৰৰ কমেডি অফ ইৰাছ আজিৰ প্ৰশ্ন নং 7 হৈছে কোনে ইংৰাজী বাইলেৰ প্ৰথম অসমীয়া ভাঙনি কৰে ইয়াৰ উত্তৰ হৈছে আত্মাৰাম শৰ্মাই 1833 চনত আজিৰ প্ৰশ্ন নং 8 হৈছে অসমীয়া ভাষা লিখনিত কোনে প্ৰথমে শৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰে ইয়াৰ উত্তৰ হৈছে ফণী শৰ্মাই আজিৰ প্ৰশ্ন নং 9 হৈছে অসমীয়া উপন্যাস কোনখন ইয়াৰ উত্তৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত ভানুমতি আজিৰ প্ৰশ্ন নং 10 হৈছে অসমত বসবাস কৰা কিমান শতাংশ লোকে অসমীয়া ভাষা কয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ 60% লোকে অসমীয়া ভাষা কয় বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে আশা কৰো ভিডিঅ'টি আপোনালোকক ভাল লাগিলে যিমান পাৰে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ভাল এটা কমেন্ট কৰি দিব আৰু যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলো ধন্যবাদ বন্ধু বান্ধৱীসকল জয় আই অসম জয় ভাৰত বন্দে মাতৰম